যিকণ উঠিছে হেল্ল' এভৰিৱান, মই বিজয়শ্ৰী। মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু ৰাতিপুৱা চাহৰ লগত পনীৰ আৰু ইয়াৰ লুচি বনাই আছোঁ। কাব্যনীলক খুৱাই বুৱাই স্কুললৈ নিলোঁ আৰু স্কুলৰ পৰা আনি আমি আজি এঠাইলৈ যাবলৈ ওলাইছোঁ। আৰু ক'তলৈ যাম আপোনালোকে মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখা পাব আৰু ভিডিঅ'টো সকলোৱে চাই থাকিব। আজি আমাৰ পৰিয়ালটোৰ কাৰণে এটা ভাল খবৰ। আজি আমাৰ মানুহজন আৰু আমাৰ দেওৰ মিলি এখন নতুন ব্যৱসায় কৰিবলৈ আগবাঢ়িছে আৰু আপোনালোকে আশীৰ্বাদ কৰিব। আৰু এয়া তাৰ কাৰণে পূজা এভাগ আগবঢ়োৱা হৈছে আৰু আমাৰ ইয়াৰ কাব্যনীল আৰু এনেকৈ পূজা কৰি আছে। আৰু আমাৰ কাব্যনীলক চাবচোন সি কি কৰিছে। অলপ সময়ৰ পাছত আমাৰ কাব্যনীলে তেওঁৰ টিলিঙাটোত লৈ এয়া বজাই আছে, চাওকচোন। আৰু তাত আমি বেছি সময় থাকিব নোৱাৰিলোঁ, কাৰণ কাব্যনীলে বহুত আমনি কৰিল। আৰু তাক ভাবিলোঁ অকণমান সময় উলিয়াই লৈ যাম অকণমান ফুৰিবলৈ। আৰু আমি আহি আছোঁ এয়া মাজুলীৰ কমলাবাৰী ঘাটৰ ফালে। আৰু আমি পাই গ'লোহি মাজুলীৰ এক আটক ধুনীয়া জেগা, মাজুলীৰ পৰ্যটন বিভাগ টুৰিজিম লজ। আৰু ইমান ধুনীয়া পৰিৱেশটো, চাই থাকিব দেই। ব'লকচোন ভিতৰলৈ সোমাই যাওঁ। আৰু এই ঘৰকেইটা কাঠেৰে নিৰ্মাণ কৰা হৈছে। পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া লাগিছে সঁচাই।
আৰু আমিও তাৰ পৰা ওলাই আহিলোঁ আৰু আমি ঘৰৰ ফালে যাবলৈ ল'লোঁ। আৰু জেগাকণ চাই কেনেকুৱা পালে আপোনালোকে জনাব দেই মোক। আৰু লগতে মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। আৰু ভিডিঅ'টোনো চাই কেনেকুৱা পালে আপোনালোকে মোক কমেণ্টৰ জৰিয়তে জনাব দেই। যদি ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।